গাছ আহি পেলাই পাইছোঁ আহি পেলাই বস্তু পোৱা ধুনীয়াকৈ নমাই আছে এতিয়া নিমলদা বাবুহঁতে নমাই আছে ৰাজেন দাই এই বকুলদা একদম গৈ ফিল পেলাই গৈ পেলাই দেখিছেনে বকুলা একে ওচৰ পাই গ'লি চৌকা ওচৰ এই ভাল মানে এইখিনি বকুলা হা যাবগৈ নেকি সেইটো শেষে কৰি দিওঁ আজি মানুহটো কম আছে আকৌ আহিব পাৰে মানুহ কমলা এই ব্ৰইলাৰ মাংসটো অলপ ফ্ৰাই কৰি পেলাই খাম আৰু আমি কিহদি খাওঁ খাম আৰু সেই আপেল বাবাই খাই আছে ৰাজেন আলু গুচাই আছে ধুনীয়াকৈ এই বাবু একদম বহি আছে নিমলা একদম ব্ৰইলাৰ মাংস প্ৰথমতে হেৰি কৰি ল'ব এইটো ফ্ৰাইটো খাব তাৰপিছত এইটো পৰা জুই দিছে আৰু চৌকাত তাৰপিছত এইডাল আছে দেখিছে আৰু এইডাল আৰু কুকুৰ কোডাল পিছত আৰু এইটো ভাতৰ লগত চলিব তাৰপিছত আৰু এইটো খেতি হ'ব আৰু এনেকৈ আৰু পিছৰখিনি মই দেখুৱাইছোঁ আপোনালোকে চাই থাকিব একদম টেঙা পানী আহিছিলোঁ এতিয়া এই বাবদা মই একদম ধুনীয়াকৈ জুৰিৰ ওচৰত ৰখি আছোঁ আৰু নবদা চাই আছোঁ আৰু নিমলাহঁতে বনাই আছে কিবা কিবি মাংস চাংস বনাই আছে বনাব ধুনীয়াকৈ বনাই আছে আৰু এতিয়া বাবাদাই মই এইখিনিলৈ আহিলোঁ আহি পেলাই জুইটো চালোহি অলপ আহি পেলাই ধুনীয়াকৈ এইখিনিত ভাল লাগিছে ধুনীয়াকৈ পৰিৱেশটো ধুনীয়া আৰু হাৱা পানীটো ধুনীয়া যেনে শুদ্ধ জেগা আৰু সেয়াই আৰু সেইখিনি মই দেখুৱাইছোঁ পিছৰখিনি আৰু মাংসটো বুঢ়া নেকি বাৰু হা মাংসটো বুঢ়া নেকি বাৰু হয়নে এইডাল আমাৰ এতিয়া বাচি আছে ধুনীয়াকৈ এইটো কেজি কিমান আছিলে ওজনটো 2 কেজি ওজনৰ আছিলে ৰাজেনক মাৰিছোঁ চবকে মাৰি আছোঁ এইটো নিমলা ধুনীয়াকৈ বনাই আছে একদম ধুনীয়াকৈ কুটি বাচি আমাৰ বৰ ধুনীয়াকৈ কুটি বাচি আলু চালু কুটি বাচি হৈ গৈছে মটৰ চটৰ এইটো এইটো কিহৰ কাৰণে কৰিছে দালি ন মাংস আছে অঁ পিকনিক প্লেচ মানুহ আছোঁ মানুহ আহিছে কিমান মানুহ হৈছে মানুহ পৰিৱেশটো এনেকুৱা আৰু চাহ বাগিচা আছে ইয়াতে মানে এতিয়া লাষ্ট এতিয়া আমি তাৰমানে ধুনীয়াকৈ বনাই হৈ গ'ল এতিয়া আমি খাই আছোঁ ধুনীয়াকৈ আজেণ্ডাত খাই আছে বাৰু হ'ব আৰু গম পাইছে আৰু আজি পিকনিক বুলি কি হয় কি নহয় গম পায় আৰু একদম পুৰা ধুনীয়াকৈ খাই আছোঁ ঘৰত ইয়াত মাছ মাংস আছে বহুতখিনি মাংস আছে আৰু দালি আছে এইফালে দাইল আছে এইটো আমাৰ একদম পুৰা আমি ধুনীয়াকৈ খাই আছোঁ ভাল লাগিছে তাৰমানে বহুত ভাল লাগিছে তাৰমানে ফূৰ্তি ফাৰ্তা হ'ল আৰু কিবা এটা এইটো ধুনীয়া এইটো এনজয় বুলি কয়